Hi friends, পুনৰ স্বাগতম জনাইছো অলজি ব্লগছৰ অন্য এটি ভিডিঅ'লৈ। আজি আমি আহিছো লালবাগৰ বটানিকেল গাৰ্ডেনলৈ। আহকচোন ইয়াতে কি দেখাব পাৰো আপোনালোকে চাওক, ভিডিঅ'টো শেষলৈকে চাব। এইখন হৈছে লালবাগ বটানিকেল গাৰ্ডেন। এয়া টিকেট কাউণ্টাৰ, ইয়াতে টিকেট ল'ব লাগিব। ইয়াতে ডাঙৰ 30 টকা, সৰু ল'ৰা ছোৱালী 6 বছৰৰ পৰা 12 বছৰলৈকে 10 টকা। এফালে 2 হুইলাৰ 30ৰ পৰা 35 টকা, 4 হুইলাৰ্ছৰ 40ৰ পৰা 50 টকা। এতিয়া আমাৰ টিকেট লৈ লোৱা হ'ল, আমি এতিয়া ভিতৰলৈ সোমাই আহিছোঁ। এখন চাওকচোন, ইমান ধুনীয়া ফুল ফুলি আছে, কি ধুনীয়া লাগিছে দেখিবলৈ। কি ধুনীয়া পৰিৱেশ চাওকচোন, ইমান ধুনীয়া লাগিছে। ফুলখিনি ইমান ধুনীয়া ফুলি আছে, দেখিয়ে কিবা ভাল লাগিছে ন। এয়া আমাৰ অনুষ্কা। ইয়াতে এখন খোৱা বস্তু পাব, কিবা কিবি লওঁ বুলি ক'লেও ল'ব পাৰিব। এইখন গাৰ্ডেনৰ মেপ হয়। গাড়ীও আছে, ইয়াত উঠি আপুনি গোটেই পাৰ্কখন ঘূৰো বুলি ক'লেও পাৰিব। আমি কিন্তু খোজকাঢ়িয়ে যাম। এফালে এইটো পাহাৰৰ ওপৰত এয়া মন্দিৰ আছে। এফালে যাম বাৰু মন্দিৰলৈ উঠি, এফালে দেখুৱাম গৈ পাহাৰৰ ওপৰত উঠি। কেনেকুৱা লাগিছে বাৰু কওকচোন, ইমান ধুনীয়া পৰিৱেশ চাওকচোন। Hi baby. এইবোৰ গছৰে হৈ আছে, গছৰ মুহাত কেনেকৈ বনাই থৈছে। ইয়াতে যিবোৰ গছ পৰি আছে সেইবোৰ এনেই থাকিবলৈ দিয়া নাই, কি ধুনীয়া ধুনীয়া বনাই থৈছে এইবিলাক। এয়া ময়ূৰ চৰাই বনাই থৈছে। এফালে এয়া কি হয় জানো, এটা ঘৰিয়াল আছে, ক্ৰকডাইল। এফালেও কিবা কিবি বনাই থৈছে। এইটো কেটফিছ বুলি কয়। এজোপা আম গছ আছিলে, কেটফিছ বনাই থৈছে। এজোপাও আমৰ গছ আছিলে, এইটো কি বনাই থৈছে। বাফেলো বাই দ্য লেক, মেংগো ট্ৰিজ। এই গছজোপা 250 বছৰ বোলে। এজোপা নীলগিৰি ট্ৰি হয়, এজোপা 200 বছৰ হ'ল, 200 বছৰ পুৰণা। এজোপা মেংগো ট্ৰিজ হয়, আম গছৰ, এজোপা 250 বছৰ পুৰণা। ইয়াতে এয়া ময়ূৰ চৰাই আছে। এয়া যেতিয়া ফুল বেছিকৈ ফুলে তেতিয়া এই গোটেই ফুলেৰে এইবোৰ সজাই দিয়ে, দেখিবলৈ বহুত ধুনীয়া হয়। কিন্তু এতিয়া নাই, সজোৱা নাই ইয়াতে। এইফালে ইয়াতে বনবোৰ কাটি, বেছি হৈ গ'লে বনবোৰ কাটি আকৌ চাফা কৰিছে। এয়া ফুল লগাই থৈছেহে, ফুলা নাই এতিয়া। আমি এতিয়া পাহাৰৰ ওপৰলৈ উঠি আহিছোঁ। শিলৰ পাহাৰ, শিলৰ। কেনেকুৱা লাগিছে বাৰু?
মন্দিৰ মন্দিৰ মানে এনেই বনাইহে থৈছে পূজা কৰিব পৰা একো সুবিধা নাই ইয়াতে সুন্দৰ পৰিৱেশ ইয়াতে বৰষুণ দিলে বেছি ভাল লাগিব যেতিয়া ওপৰৰ পৰা পানীবোৰ তললৈ বৈ যাব তেতিয়া বেছি ভাল লাগিব ইয়াৰ পৰা অকল গছ গছনিহে দেখি পাব আপুনি তললৈ একো দেখিয়ে নাপায় চাওকচোন ইমান ধুনীয়া গোটেইখন গছ গছনিয়া আছে সেউজীয়া পৰিৱেশ কি ধুনীয়া লাগিছে ৰিপ ৰিপকৈ বতাহ মাৰি আছে চাওকচোন বৰষা পথাৰত অনীতি ৰহে তই খালে বাই থাকিমে খালি দমৰালৈ পইচা দিব যাবানে অনীতি ৰহে তই লাউনি উঠতে মিচিকিয়া গাগিলৈ তোমাৰে কাৰণে মৰম আছুতীয়া তোমাৰে কাৰণে মৰম আছতীয়া সঁচাকৈ সুধিছো অনীতি ৰহে তই যাবানে নোযোৱা জীৱন সংগী হ'বলৈ যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ আপোনালোকক লগ পাম আজিলৈ আহিছোঁ বাই